তো হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আৰু মই এফালে ধুনীয়াকৈ শুই উঠিলোঁ এতিয়া ৰাতিপুৱা, কাৰণ আজি মই এফালে যাম আৰু এইকাৰণে সোনকালে উঠিব লগা হ'ল। পূৰা কাটি 3টা বাজিছে, মই 3টা বজাত উঠিছোঁ আৰু কাপোৰ আগতীয়াকৈ ৰেডিয়ে কৰি থোৱা আছে এইবিলাক পিন্ধিবলৈ। আৰু বিন্দাছ গাটো ধুই আহোঁ, আৰু গাটো ধুই আহি মেলি ধুনীয়াকৈ কাপোৰ কানি পিন্ধি আপোনালোকক দেখাই আছোঁ, আৰু ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব। এতিয়া মই গা পা ধুই আহি গ'লোঁ, আৰু গা পা ধুই আহি মেলি ড্ৰেছটো পিন্ধি ল'লোঁ। পিন্ধি হৈ গ'ল, লিপষ্টিক অকণো লগাই লওঁ ন, তেতিয়া আৰু বেছি ধুনীয়া লাগিব। এনেও মই বাৰু ধুনীয়াই। এইফালে মই এতিয়া খাব লৈছোঁ ৰুটি আৰু বইল এগ। চ' মই এতিয়া খাই লওঁ। এতিয়া মই যাবলৈ বুলি ওলালোঁ, ভবা নাছিলোঁ বৰষুণ দিব বুলি, কিন্তু মানে দুখজনক যে বৰষুণ দি দিলে। আৰু মই এতিয়া তিতি অলপ তিতি দিলোঁ, আৰু তিতি পাই গ'লোহি, মায়ে থৈ গ'ল। আৰু এয়া প্ৰথম মই যাত্ৰা আৰম্ভ কৰিছোঁ বাছখনত, চব খালী খালী। আৰু এইফালে আহি গ'ল মোৰ লগৰ কেইজনী। আমি গৈ থাকোঁতে পোনপ্ৰথমে সোমালোঁ লগৰ এটা ঘৰত বৰহাটত। তাতে চবেই ব্ৰেকফাষ্ট কৰি ল'লোঁ, আকৌ পুনৰ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আপোনালোকক মই এটা কথা ক'বলৈ পাহৰিয়ে গৈছিলোঁ যে আমি ক'ত আহিছোঁ। আমি আহিছিলোঁ আজি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখনলৈ বুলি। আৰু বৰ্তমান আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। ৰাষ্ট্ৰীয় উদ্যানখনলৈ মাজলৈ সোমাই যাওঁতে পোনপ্ৰথমে দেখিলোঁ আমি তাত থকা গছ গছনি লতা আৰু তাত থকা চৰাই চিৰিকটি। আৰু এইফালে দেখিছে কিমান বোকা, খোজেই কাঢ়িব পৰা নাই, চব পিনে বোকাই বোকা। আৰু তাতে এটা দেখিলোঁ ৱাটাৰফল, মানে ঝৰ্ণা। আৰু ঝৰ্ণাটো চাই আপোনালোকে কেনে পালে মোক জনাব। ভাগ্য ভাল আছিল যে মাজভাগতে আমি সোণালী বান্দৰ কেইটামান দেখিলোঁ। তাৰপাছত আকৌ আমি পুনৰ সেই ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজলৈ সোমাই গ'লোঁ, আৰু অৱশেষত গৈ এখন তাত দলং পালোঁ। আৰু সেই দলংখনতে আমি অলপ টাইম ৰ'লোঁ, আৰু তাত ছাৰে ক'লে কি ফটো চটো মাৰি লওঁ, আৰু তাতে ফটো মাৰিলোঁ। আৰু তাত গৈ এটা কাৰণে ভালো লাগিছিল, সেই নদীখনৰ গেলা বোকা পানীখিনি চাই। আৰু এইফালে সকলোৰে মাজত কিবা ডিছকাশ্যন চলি আছে, আৰু সেইটো টাইমতে মই নিজক অলপ দেখাই দিলোঁ। এতিয়া আমি দিহিং পাটকাইৰ পৰা বাহিৰে ওলাই আহিলোঁ নামফাকেলৈ বুলি। যিহেতু দিহিং পাটকাইত বিশেষ একো দেখা নাপালোঁ, সেইকাৰণে নামফাকেলৈ গুচি আহিলোঁ। আৰু নামফাকেত আহি পিনে মনটো বহুত ভাল লাগিলে, যিহেতু ইয়াত ঠাণ্ডা পৰিৱেশ বহুত। আৰু ভাবিলোঁ আপোনালোককো অলপ দেখাই দিওঁ মন্দিৰ কি আছে, মানে ইয়াত কি দেখা পাওঁ। চ' আপোনালোকেও চাই থাকিব শেষলৈকে ভিডিঅ'টো। নামফাকেৰ পৰা ওলায়ে আমি গ'লোঁ বাহিৰে লগৰজনীৰ ঘৰত। আৰু লগৰজনীৰ ঘৰত হাঁহে মাংসই ধুনীয়াকৈ ভাতটো খাই দিলোঁ। আৰু ভাত খাই মেলি ঘৰলৈ উভতি যাওঁতে আন্ধাৰ হৈ গ'ল, দেখিছেনে? আৰু এটা কথা জানে আপোনালোকে যে লগৰবোৰৰ লগত ক'ৰবালৈ গ'লে ফূৰ্তিটো থাকিবই, কাৰণ নাচ গানটো নহ'লেতো নহ'ব ন। লগতে ময়ো অলপ এনজয় কৰি ল'লোঁ, ভিডিঅ' বনালোঁ মই। আৰু মোৰ লগৰখিনিক চাই মই হাঁহি পাগল, কাৰণ ক্লাছত যিখিনি লগৰ লগ পাওঁ ন, সেইখিনি আজি বাছত নহয়, কাৰণ বাছত আজি চবেই বেলেগ এটা ৰূপতে আছিলে। মানে কি ক'ম, আৰু আপোনালোকে দেখিছে এইফালে। আজিলৈ ইমানেই আছিল। পিছে মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। চ' বাই বাই গাইজ।